हेलो फ्रेंड्स आपनलोকক आमार এই নতুন ভিডিওটোত স্বাগতম জনাইছো फ्रेंड्स আজিৰ এই ভিডিওটোত মই আপোনালোকক কম যে আজিকালি আমিটো সবে WhatsApp ব্যৱহাৰ কৰো কিন্তু WhatsApp ব্যৱহাৰ কৰিলেও তাৰ উপৰি কিছুমান গোপন কথা থাকে গোপন টিপস এন্ড ট্ৰিক্স থাকে যত আমি WhatsApp ব্যৱহাৰ কৰিব পাৰো কিন্তু আমি নাজানো যে কি হেতু আৰু কি কেনেকৈ ব্যৱহাৰ কৰিব লাগে WhatsAppত সো फ्रेंड्स আজি মই আপোনালোকক দেখুৱাম যে ইয়াতে চাব মই যদি WhatsAppত যাও WhatsAppত গৈ আপোনাক দেখাই দিও মই যদি এটা মোৰ প্ৰফাইল পিকচাৰটো চেঞ্জ কৰিব বিচাৰো এটো অকল মোৰ লগতে নহয় আপোনালোকৰ লগতো হয় এনেকুৱা যদি আপুনি প্ৰফাইল পিকচাৰ চেঞ্জ কৰিব বিচাৰে তেনেহলে চাব মই এটো লৈ লৈছো এটো আপোনালোকে ইয়াত চাব পাৰিছে যে ক্ৰপ কৰিব বিচাৰি আছে ক্ৰপ কৰিবলৈ কৈ আছে এতিয়া মই বিচাৰো যে মই গুটেটো ফটোখনে WhatsApp প্ৰফাইল পিকচাৰ দিব কিন্তু মই ইয়াতে মই বিচাৰিলো মই গুটেটো ফটো ইয়াত লগাব নোৱাৰিম সাক ইয়াতকৈ সৰু পাৰিম নহয় ইয়াতকৈ ডাঙৰ এই কোনে সাক মই এতিয়া মোৰ মাথাটোৰ পৰা ইমানকন অকল মোৰ মুন্ডিটো লব পাৰিম ইয়াতে আপুনি চাব পাৰি আছে কিন্তু মই বিচাৰো যে মই গুটেটো ফটো প্ৰফাইল পিকচাৰত লগাও কিন্তু মই নোৱাৰো হে আজি নোৱাৰা কামটো মই আপোনালোকক আজি কৰি দেখুৱাম যে কেনেকৈ এটো আপুনি কৰিব লাগিব সো ফাৰ্স্ট আপুনি এটা প্লে ষ্টৰৰ পৰা এপ্লিকেশন ডাউনলোড কৰিব লাগিব যোনটোৰ নাম হৈছে এক সেকেন্ড এটো স্ক্ৰিনত দেখা পাইছে WhatsApp এপ্লিকেশনটো চাব পাৰিছে WhatsApp স্ক্ৰিনত মই মোৰ ভিডিওটোৰ ডেসক্ৰিপচনত ইয়াৰ ডাইৰেক্ট ডাউনলোড লিংকটো দি দিম আপুনি তাৰ পৰা ডাউনলোড কৰি লব সো সক এপ্লিকেশন ইনষ্টল কৰাৰ পিছত আপুনি ওপেন কৰিব এপ্লিকেশনটো ওপেন কৰাৰ লগে লগে ইয়াতে আপুনি তলত চাব পাৰিব এটা অপচন আছে এইটো সো এইটোত ক্লিক কৰিব সিলেক্ট ফটো লব এতিয়া আপুনি ফটোটো সিলেক্ট কৰি লওক যোনটো ফটো আপুনি প্ৰফাইল পিকচাৰত লগাব বিচাৰি আছে ফুল কে সো ইয়াতে যাক মই এইটো লৈ লৈছো সো ইয়াতে এতে চাব পাৰিছে এটো লোৱাৰ লগে মোৰ বেকাকে আহিছে বাৰু কথা নাই মই এটো সিধা কৰি দিম তাৰ পিছত আপুনি ক্লিক কৰিব এইখিনিত এটো অপচনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ফিট টু সাৰ্কেল আৰু ফিট টু স্কয়াৰ আহিব আপুনি ফিট টু স্কয়াৰ ক্লিক কৰক আহি গল স্কয়াৰটো লগত মোৰ ফটোখন ফিট হৈ গল এতিয়া মই এটো মিলাই লও সিধা কৰি লও এইখিনিত ক্লিক কৰিলো বেকা হল আৰু এবাৰ দিলো বাস সিধা হৈ গল এতিয়া লাষ্ট কাম হৈছে এইখিনি কৰাৰ পিছত আপুনি এইখিনিত ক্লিক কৰিব এটা শেয়াৰ টাইপৰ অপচন আছে এইখিনিত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে প্ৰসেসিং দেখাব এটা এডভাৰটাইজ আহিব এনেকে ডাইৰেক্টলি এটো আপুনি কাট কৰি দিব কাট কৰাৰ লগে লগে ডাইৰেক্ট এটো আপোনাক WhatsAppত লৈ যাব সো মোৰ এতিয়া সিলেক্ট এপ কৰিব দিছে মই এটা মোবাইলত দুটা WhatsApp ইউজ কৰো সো এতিয়া মোৰ WhatsAppটো দিব দিছে মই এটোত ক্লিক কৰি দিও কৰিলো ডাইৰেক্ট WhatsAppত আহি গলো আহাৰ লগে লগে এতিয়া আপুনি চাব পাৰিছে যে মোৰ এটো গুটেটো ফটোখন ক্ৰপ হৈ গৈ আছে এটো এতিয়া সাক গুটেটো মই লব পাৰিছো হয় না নহয় তাৰছত ডান কৰি দিম সিম্পলি তাৰ পিছত চাব হৈ গল মোৰ গুটেটো ফটোখন WhatsAppত আহি গল এতিয়া এটো চাব পাৰিছে আপুনি কিন্তু আগতে আধাহে আহিছিল এইখিনি মান সো বাস এইখিনি আছিল যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে কিবা সহায় হৈছে আপোনাৰ তেন্তে ভিডিওটো লাইক কৰিব ভিডিওটো শেয়াৰ কৰিব সবৰ লগত যাতে হিয়তেও ট্ৰিকটো গম পায় আৰু যদি কিবা খুধিব লগিয়া আছে তেনেহলে তলত গৈ কমেন্ট কৰিব ভিডিওটোৰ যে কি প্ৰবলেম হৈছে মই ৰিপ্লাই কৰি দিম সো বাস আজি কাৰণে ইমানে যদি ভিডিওটো চাই ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো টিপি দিব ধন্যবাদ